স্বাগতম সকলোকে। হয়তো দৃশ্যভাগ দেখি সকলোৰে মনটো ভাল লাগি গৈছে। আচলতে আজি আমাৰ ঘৰৰ ওচৰলৈ আনিছে এই পুথিভাগ, আৰু পুথিভাগ হয়তো সকলোৱে চিনি পায়, আৰু য'তেই দেখে ত'তেই হয়তো মনৰ ভিতৰতে হ'লেও কৃষ্ণ বুলি সকলোৱে কয়। আৰু সন্ধিয়া আমিও লৰালৰিকৈ ওলাই আহিলোঁ চাকি দিম বুলি। এইফালে হৈছে আমাৰ মাতাশ্ৰী, আৰু ফটো মাৰিম বুলি যিহে পজ দিছে চাব দেই। আৰু এইফালে বুবুহঁতে দিছে আমাক চাহ। গৰম যিমানেই নহওক আমি লাল চাহ খামেই, বিশেষকৈ এই পকা মিঠৈটো। এই পকা মিঠৈটো বাৰু খাই কোনে কোনে ভাল পায়। আৰু যিহেতু আজি গণেশ পূজাও আছিলে, ঘৰলৈ আহি বুটকেইটা ছাইড কৰি নাৰিকল কেইকণ হাউতকৈ খাই মেলি আহি পাই গ'লোহি আকৌ খুৰা ঘৰত আজি শাস্ত্ৰ পঢ়োৱা যিহেতু। ফোন কৰি খুৰীয়ে মাতিয়ে আছে, আহচোন অলপমান লাগি দিবি, যিহেতু লুচি ভাজিৰ ব্যৱস্থা কৰিছে। আৰু চাওকচোন সৰুতে বাৰু এনেকৈ কোনে কোনে সজাইছিলে ক'বচোন দেই। মই যে গোটেই ৰুম ভৰ্তি কৰি দিছিলোঁ, আছিলেই আজি অলপ দিনলৈকে। তাৰপাছত সেইফালে খুৰীয়ে ৰুটি সানি দিলে আটা, আৰু মই এইফালে বেলা লাগি গ'লোঁ। আৰু এইফালে চাওকচোন এই আটাৰ ৰুটি চেপ দিছে চাব দেই। এইটো কিহৰ চেপ হ'ব বাৰু কওকচোন? চিঙৰা বনাবলৈও কিজানি ইমান বেয়া চেপ নিদিয়ে মানুহে। তাৰপাছতে আৰু এইফালে হৈ গ'ল আমাৰ খানা ৰেডি, আৰু এইফালে বাইদেৱে গন্তি কৰিছে তাইৰ ভাগত কেইটা পৰিছে। আজি ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, আৰু আপোনালোকে ক'বচোন মোৰ পৰা কেনেকুৱা ভিডিঅ' আশা কৰে। বাই।